हेलो गाइज तो पोनप्रथमे तो आपन सकलोके गुड मर्निंग तो इतना माने रातिपुवा होइसे तो आपन चागे এই ভিডিওটো মানে ইভিনিং টাইমত চাই আছে তো মই বহুত দিনৰ মূৰত মোবাইলটো হাতত তুলি লৈছো ভিডিও বনাম বুলি কিনে আজি তো নাজানো আৰু কি হয় মানে মই একদিন বিজি আছো তাম তো কাৰণটো হৈছে মই কৰ্মশালা কৰি আছো ডান্স আৰু অভিনয় তো তেনেকৈ মই তাতে বিজি আছো ভিডিও বিলাকো এডিট কৰিব পৰা নাছিলো লগতে মানে কি দিব পৰা নাছিলো মানে বহুত দেৰি হৈছে একদিন মানে কি অলপ কষ্ট হৈছে সেই কাৰণে আৰু মানে এডিট কৰিব পৰা নাই আৰু তো মানে কি এইটো ভিডিও দিয়াৰ আগতে চাগে মই ভিডিও বিলাক দিছো অলৰেডি মানে আমাৰ কৰ্মশালা শেষ হৈ গৈছে তো এইটো ভিডিও দিয়ালৈকে কৰ্মশালাৰ মানে আজি 11 নম্বৰ দিন তো আমাৰ 10 তাৰিখে মানে 10 নম্বৰ দিনত শেষ হৈ যোৱাৰ কথা আছিল কিন্তু আমাৰ 3 দিন আৰু বঢ়াই দিছে তেনেকৈ আজি 11 নম্বৰ দিন তো আৰু বৰ বেছি মানে 17 তাৰিখলৈ চলিব আজি হৈছে 15 জুলাই তো 17 জুলাইলৈকে থাকিব আমাৰ এই কৰ্মশালাটো তাৰ পিছত বন্ধ থাকিব আৰু 3 তাৰিখে আমাৰ মানে ফাইনেল আমাৰ সমাপ্তি মানে অলপমান সেলিব্ৰেশন কৰিব ধুনীয়াকৈ ডাঙৰকৈ তো তেনেকৈ তো আজি ভাবিলো যে এটা ভ্লগে মনত দি ধুনীয়াকৈ ইমান দিন মানে গৈ আছো তো ভিডিও বনোৱা নাছিলো আৰু আপোনালোকে হয়তো ভাবিছে মানে ভিডিও দিয়া নাই কিয় তো তাৰ কাৰণে ভাবিলো আজি অলপমান দেখাই দিওঁ মানে ক'ত বিজি আছিলো আৰু মই তো ধুনীয়াকৈ দেখাম তো আমি ক'ত কি কৰি আছো তো বলক গাইছ এতিয়া গৈ থাকো বেছি দেৰি নকৰি তো বলক গাইছ এবাকে মই খুচিক লৈ যাম ধুনীয়াকৈ আদালৈকে মানে কি বৰ্ডলৈকে আপোনালোকে হয়তো জানে মই খুচিক লৈ যাব বৰ্ডলৈকে তো বলক গাইছ এতিয়া গৈ থাকো আৰু ধুনীয়াকৈ গেটটোত তালা চালা মাৰি ললো কাৰণ এইকেইদিন মানে ঘৰতো মানুহ নাই মানে কোনো নাই তো সকলোৱে মানে কামে গৈ আছে তো মই এতিয়া কামে গৈ আছো আৰু তাৰ কাৰণে ঘৰত তালা মাৰি থৈ গ'লো তো মানে দিনটো মানে গধূলিলৈকে তো এইভাগে চাব পাৰে গাইছ খেতিত মানে কি ৰোৱা পুতিলে তো এইভাগে দুই ঘৰৰ মানুহে মানে পুতিলে আৰু এইখিনি আৰু আমাৰ এইখিনি ৰৈ আছে তো এইখিনি অতি শীঘ্ৰে মানে কি পিয়াক দিব লাগিব আৰু অলপতে ৰ'দটো নাছিল তো এতিয়া দিলে আৰু তো নাজানো আজিও অৱস্থা কাঢ়িলো একদিন যিটোৱে গৰম দি আছে নহয় বাপৰে বাপ চাব পাৰে গাইছ আকাশখন দেখি আপোনাৰ হয়তো গম পাইছে কিনে এতিয়া ৰ'দ দিব আৰু এইফালে চাব পাৰে গাইছ এইভাগে পূৰা পিয়াক দি আছে তো ৰোৱনীবিলাকৰ ৰোৱা পুতি আছে আৰু আজি বতৰ ভাল গ'লে ভাল আছিল আৰু এইবিলাক গোটেই একদম পথাবিলাক চাওক কি সুন্দৰ লগা হৈছে এতিয়া কেইদিনৰ পিছত আৰু ভাল লগা হ'ব আৰু যোৱাকালি গাইছ মানে মানে লক্ষ্য কৰিছে সকলোৱে কাৰণ এইবিলাক ঠাইত পানীয়ে নাছিল যোৱা বৰশী বৰষুণ আহে মজা অলপমান পানী হৈছে অলপমান জোৰকৈ গৈছিল বৰষুণ তো তেতিয়াই নহ'লে গাইছ মানে মটৰ মেচিন লগাই কিনে সিঁচি আছিল পানী লগাইছিল ইয়াতে আৰু মই কৰ্মশালালৈ গৈ থাকোঁতে দেখিলোঁ গুৰুজীক মানে যোনে মোক কেমেৰা মাৰিব ফটো মাৰিব শিকাইছে তো এখেতে শিকাইছে মানে এজন ফটোগ্ৰাফাৰ হয় তো এতিয়া অফ চিজন চলিছে কাৰণে গৰু চাৰিবলৈ গৈ আছে মানে কোনো কামৰ সৰু ডাঙৰ নাই মানে চব কামে সমান তো এতিয়া মানে অফ চিজন মানে এনেকৈ বিয়া চিয়া একো নাই কাৰণে এতিয়া গৰু চাৰিবলৈ যাব লাগিব আৰু কি কৰিব উপায়তো নাই আৰু বেলেগ তো তাৰ কাৰণে এতিয়া গৰু চাৰিবলৈ গৈ আছে লগতে নিজেও গৈ আছে আৰু আপোনালোকৰ স্পেচিয়েল দিনটোৰ মোমেণ্টবোৰ যদি কেপচাৰ কৰি আৰু স্পেচিয়েল কৰিব খুজিছে তেতিয়াহ'লে আমাক মাতিব পাৰে তো ফটোৰ পৰা ভিডিঅ'লৈকে আদি কৰি সকলোখিনি সুবিধা পাই যাব তো ডিছক্ৰিপশ্যনত লিংক দিয়া আছে ইনষ্টাগ্ৰামত তাতে গৈ DM কৰিলে হৈ গ'ল আৰু থৈ দিলোঁ ইয়াতে খুচিক তো আগতে মই য'ত থৈ দিওঁ তাতে থৈ দিলোঁ তো এতিয়া মই যাব লাগে বহুত দেৰি হৈছে অলৰেডি কাৰণ মানে বহুত যাব লাগিব তো আৰু বেগে অকলে নাই খুচি তো আৰু এখন আছে চাইকেল ইয়াতে তো বাই আকৌ গধূলাই লগ পাম আৰু মই সেইফালে মিৰ্জা তো বাছখনো আহি গ'ল তো এইখন বাছতে যাব লাগিল আৰু এতিয়া মই বাছৰ পৰা নামি কিনে অকণমান খোজকাঢ়ি আছোঁ ৰাস্তাত মানে মোক অলপমান আগতে নুমাই দিলে বাছখনে তাৰ কাৰণে এতিয়া খোজকাঢ়ি আছোঁ মানে বাছবোৰ য'তে ত'তে নৰখাই তো পালোৱে বাৰু লাইফ ছাপৰ্ট ডায়েগনষ্টিক চেণ্টাৰ ছয়গাঁৱতে আছে কৰ্মশালাখন তো এইটো বিল্ডিঙৰ প্ৰথমটো ফ্ল'ৰতে হৈছে আৰু এইফালে আছে বাবন ছাৰ তো বাবন ছাৰক সকলোৱে চিনিয়ে পায় তো চিনি নোপোৱা চাগে কোনো নাই তো আমাক ছাৰে শিকাইছে ধুনীয়াকৈ লগতে বেলেগ ছাৰো আহিছে শিকাবলৈ আমাক ডেন্সৰ হওক নাটকৰ হওক তো ধুনীয়াকৈ শিকাবলৈ আহিছে তো এতিয়া মানে অকণমান মোৰ দেৰি হ'ল আহোঁতে তো ব্যায়াম চিয়াম গোটেইখিনি শেষ হৈ গ'ল এতিয়া সৰুখিনিক ডেন্স শিকাইছে আৰু এই বছৰৰ কৰ্মশালাখনৰ আটাইতকৈ বয়োজ্যেষ্ঠ ব্যক্তিজন হৈছে এই ককাজন তো ককাজনে আমাৰ লগত শিকিবলৈ আহিছে ধুনীয়াকৈ আৰু এই ককাজন হৈ পৰিছে আমাৰ কাৰণে এটা উদাহৰণ শিকাৰ কোনো সময় নাথাকে বয়স নাথাকে আৰু সীমা নাথাকে কেৱল মাত্ৰ লাগে আপোনালোকৰ আগ্ৰহ মন আৰু ধৈৰ্য এইকেইটা থাকিলে আপোনালোকে সকলো কামেই সম্ভৱ কৰি তুলিব পাৰে আৰু তাৰে উদাহৰণ হৈছে এয়া ককা তো ককাৰটো কমচে কম 60 বছৰত চাগে বেছি হৈছে কিন্তু ককাই ইতানো শিকিবলৈ আহিছে জানিবলৈ আহিছে লাইফটো ধুনীয়াকৈ এনজয় কৰিছে পুৰা এনজয় কৰি শিকি আছে তো আপোনালোকেনো কিয় দুপনে বহি থাকে তো লাইফটো ধুনীয়াকৈ শিকক ধুনীয়াকৈ এনজয় কৰক লাইফটো যিহেতুকে জীৱন এটাই আৰু এইফালে একটাছে শুই আছে মাইনা তুমি আসছি আমুতি যা তুমি যা আৰু এইবাৰো গৰমৰ বন্ধ দি মই এইবোৰ শিকাৰ নামতে পাৰ হৈ গ'ল সময়বোৰ তো এইটো মাহ পুৰা এইবোৰ শিকাওঁতে পাৰ হৈ গ'ল কৰ্মশালাত যিহেতুকে যোগদান কৰিছোঁ তো আপোনালোকৰ বাৰু কেনেকৈ পাৰ হ'ল মানে গৰমৰ বন্ধ কেনেকৈ পাৰ কৰিলে তো কমেণ্ট কৰি জনাবচোন ধুনীয়াকৈ কমেণ্ট বক্সত তো মোৰ বাৰুতো এনেকৈয়ে পাৰ হ'ল আৰু কল চাবৰীয়া হ'ল আমাৰ ল'ৰা হাল্লা নকৰিব এইফালে যে কল্প হাজৰিকা আমি হাজৰিকা বুলি মাতোঁ কেনে ছাৰ হাঁহি যাব ছাৰ কেনে লাগছি তো আমাৰ হাজৰিকা এইবাৰ আমাৰ হাজৰিকাই
পুৰণি নাটকখনৰ লিডত আছে কেৰেক্টাৰ লৈছে এইটো আমাৰ আপোনালোকৰ মানুহ এইবাৰ তাই নদীৰ দৰে নাটকখনৰ লিডত আছে মানে চব মাখান এটা এটা এক্টৰে আৰু এইফালে মানুহখন কৰি আছে যদি আমাৰ কলদা আৰু টিপা দিছে কৰ আৰু এই টিকলিমিনি ল'ৰাটো বিৰাট খাতাৰনাক মালে মানে নিজৰ দুনিয়াখনতে মাতা লৈ থাকে আৰু তোমাৰ নামটো কি আৰু এই ল'ৰাজন বাকী সৰু ল'ৰা কেইজনতকৈ অলপমান পৃথক আৰু মানে বেলেগ ধৰণে থাকে আৰু মানে আপোনালোকে দেখিলে এইটো মানে আচৰিত পাব আৰু এইকেইটা হৈছে বেক ডেন্সাৰ মানে স্কুলত যে থাকে বেক বেঞ্চাৰ ঠিক তেনেকুৱাই মানে আগফালে দিলে নোৱাৰে পিছফালে নাচি থাকিব পাৰে আৰু এতিয়া গোটেইবোৰে নাচি আছে অসমীয়া হলৰল গানটো আৰু লগতে ৰাংগিনী ৰাংগিনী হিন্দী গানৰ ৰাংগিনী তো সেইটো গান নাচি আছে মানে এই দুটা গান মানে ৰিমিক্স আৰু তো এই দুটা গানত নাচি আছে ধুনীয়াকৈ প্ৰেক্টিচ চলি আছে ধুনীয়াকৈ ডাঙৰ সৰু গোটেইবোৰে লাগি গৈছে নাচাত তো চাব পাৰে আৰু মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ মানে মিউট কৰিবলৈ গানটো কাৰণ মানে কপিৰাইট আহিলে বৰ বেয়া হৈ যাব কেছটো তাৰ কাৰণে মিউট কৰি দিছোঁ তো আপোনালোকে বেয়া চেয়া নাপাব বাৰু ৰাইজ তো চাওক সকলোৱে ধুনীয়াকৈ নাচি আছে লগতে কক ইমান ধুনীয়াকৈ নাচি আছে চাওকচোন চাওক আৰু ইহঁতক চাওকচোন এইকেইটাক মালকেইটাক বাপৰে বাপ কি বিন্দাছ আৰাম কৰি আছে মানে প্ৰেক্টিচ কৰিব লগা নাই আৰু বাকী ইয়াতে নাচি আছে সিহঁতক চাই আছে আৰু বিন্দাছ বহি কিনে আৰু এইফালে মাইনাজনীক চাওকচোন এবাৰ আপোনালোকে কিমান ধুনীয়াকৈ নাচি আছে মানে মাইনাজনী বহুত সৰু কিন্তু চাওকচোন কিমান ধুনীয়াকৈ নাচি আছে মানে ষ্টেপবোৰ ভালকৈ নহ'ব পাৰে কিন্তু চাই হ'লেও যে ট্ৰাই কৰি আছে নাচিবলৈ চাওকচোন কিমান ধুনীয়াকৈ নাচিবলৈ ট্ৰাই কৰি আছে মানে ষ্টেপবোৰ দি আছে অলপ মানে ভাঁজবোৰ দিবলৈ ট্ৰাই কৰি আছে চাওকচোন কিমান ধুনীয়াকৈ নাচি আছে আৰু তো ইমান মৰম লগাকৈ নাচি আছে বাকীবোৰো পিছফালে ধুনীয়াকৈ নাচি আছে আৰু এতিয়া চলি আছে অডিশ্যন 3 তাৰিখৰ প্ৰগ্ৰেমটোৰ কাৰণে মানে যাৰ যোনটো ষ্টেপবোৰ ভাল হ'ব তো সেইটোকে লোৱা হ'ব আৰু যদি বেয়া হয় মানে নলয় আৰু যাতে প্ৰগ্ৰেমটো বেয়া হৈ নাযায় তাৰ কাৰণে ভালকৈ অডিশ্যন দি কিনে ল'ব আৰু গাইছ আমাক মানে কি সৰু ছোৱালীবিলাকক চাব দিছে কিন্তু মানে বহুত মুস্কিল আৰু ক'বলৈ গ'লে এই সৰু ছোৱালীবিলাকক চম্ভালাটো ইমান সহজ কথা নহয় চাওকচোন চাওক ইমান মানা কৰাৰ পিছতো এতিয়া আগত যাই আছে যাই কিনে হেৰি কৰিছে নাচি আছে কথাই নুশুনে গাইছ অলপ বাপৰে বা এই আৰু এক নম্বৰ একদম হিৰোটা একদম এক নম্বৰ আৰু এতিয়া আমাক অকণমান সময়ৰ কাৰণে অলপমান বিৰতি দিলে মানে ডাঙৰকেইটাক দিছে আৰু সৰুকেইটাক বাৰু বহুত আগতেই দিছে এতিয়া ডাঙৰকেইটাক মানে দিছে লাইটকৈ কিবা এটা খাবলৈ 15 মিনিটৰ এটা ব্ৰেক দিছে তো ধুনীয়াকৈ খাই লওঁ মইতো বাৰু টিফিন নানোৱে ই লগকেইটাৰে খাওঁ আৰু যি উৎপল দাই টিফিনত আনিছে বুট মুগ তো আজি বুট মুগ খাম তো বেটাই পূৰা মাৰি আছে সবাই নাচি আছে নাচাই কিয় গাইজ পূৰা আৰু বাকীবোৰেও খাব লাগিছে তো আমিও খাওঁ দিয়ক আৰু আমি খাই বৈ ধুনীয়াকৈ প্ৰেক্টিছত নামি গ'লোঁ পূৰা ৰণত আৰু তো এতিয়া ডেন্স কৰাৰে কথা আৰু ফুল এনাৰ্জি আৰু আপোনালোকে গাইজ লাইচ নিদিব আৰু মানে ভালকৈ ডেন্স কৰিব নাজানো এনেই জাষ্ট ট্ৰাই কৰি আছোঁ আৰু তো লাইচ চাইচ নিদিব আৰু ৰাইজ আৰু এতিয়া সৰু ল'ৰা ছোৱালীবোৰৰ গাৰ্জেনখিনিয়ে তো বিহুৰ আখৰাত নামি গৈছে চাগে 3 তাৰিখৰ প্ৰগ্ৰেমৰ দিনাখন চাগে বিহু নাচিব তাৰ কাৰণে এতিয়া প্ৰেক্টিচ কৰিব লাগিছে অলপ চলপ আৰু পিছপিনে চাওকচোন ইহঁতো মানে ৰৈ থকা নাই ইহঁতো নাচিব লাগিছে মানে বিহু বুলি ক'লে আমাৰ তেজে বৈ থাকেতো আৰু ল'ৰাকেইটা চাওকচোন গাইজ আৰু আমিও থমকি নাথাকিলেও পূৰা লাগি গ'লোঁ বিহু নচাত তো সকলোৱে যেতিয়াকৈ নাচি আছে আমিনো কিয় পিছ পৰি থাকোঁ তো আমিও লাগি গ'লোঁ পূৰা নাচিবলৈ তো ল'ৰাকেইটা পূৰা লগ লাগি ধুনীয়াকৈ নাচি আছোঁ বিহু আৰু এইফালে সৰু কেইজনমানে ইয়াতে গেম খেলাই আছে মানে ইহঁতক ৰেষ্ট ল'ব দিয়া টাইমটো ইহঁতে বৰ হৈ থাকে তাৰ কাৰণে ইয়াতে কেতিয়াবা গেম খেলাই তো চাওকচোন এইখন গেম বাৰু কোনে খেলিছে কমেণ্ট কৰি জনাবচোন মানে কাৰ মনত আছে এতিয়ালৈকে তো মই বাৰু সৰুতে বহুত খেলিছিলোঁ কিন্তু এতিয়া পাহৰিছোঁ অলপ চলপ মানে কিবা আম নাখাবি জাম নাখাবি তেঁতেলী নাখাবি সেনেকুৱা গানটো আছিল আৰু যাৰ মানে হাতৰ আঙুলি শেষ হয় নহয় তো সেই ফাৰ্ষ্ট জিকিব তো তেনেকুৱা গেমখন আছিল তো ইহঁতে মানে বৰ থাকে কাৰণে ধুনীয়াকৈ খেলি আছে আৰু আমিও বহি অকণমান বৰ হৈছিলোঁ তো তাৰ কাৰণে এতিয়া গেমকে খেলিবলৈ ধৰিলোঁ তো সৰুকেইটাক মানে শিকাই আছে তো তাৰ কাৰণে আমাক অকণমান ৰেষ্ট ল'বলৈ দিছে তো এতিয়া বটল ফ্লিপ কৰাত সকলোৱে লাগি গৈছে আৰু ধুনীয়াকৈ আৰু আমাৰ ডেন্স প্ৰেক্টিচ খতম এতিয়া নাটক আৰম্ভ হৈ গ'ল তো ছাৰে শিকাইছে এইখন নাটকৰ নামটো হৈছে ডিপ্ৰেশ্যন তো এইখন হৈছে আংগিক নাটক তো এইখন ছাৰে ধুনীয়াকৈ শিকাইছে সিহঁতক তুমি চাহ খাবা তুমি চাহ খাইবা লাল চাহ খাইছা আৰু সিহঁতৰখন চাওঁতে আমাৰখনো আৰম্ভ হৈ গ'ল এটি চাহৰ বিৰতিৰ পিছতে
আৰু এইফালে চাব পাৰে বেৰখন ধুনীয়াকৈ লিখা আছে চিফুং প্ৰডাকশ্যন বুলি মানে লিখি কিনে ধুনীয়াকৈ সজাই থৈছে আৰু মই এইবাৰে প্ৰথম মানে যোগদান কৰিছোঁ আৰু চিফুং প্ৰডাকশ্যনৰ কৰ্মশালাত তো বহুতখিনি ভাল লাগিছে আৰু লগতে গৰমৰ বন্ধটো এনেই খেদা নাই আৰু পূৰা কিবা এটা শিকাৰ নামতে গৈ আছে আৰু ৰাইজ তো আমাৰ কাৰ্যসূচী ইমানতে আজিৰ কাৰণে সমাপ্ত তো উৎপল ছাৰ কেনে লাগিল আজি সুন্দৰ তো ৰিহাৰ্চেলখিনিতো ভালেখিনি হ'ল বহুখিনি তোমাৰতো বঢ়িয়া সহজ বেছি টানো নহয় ইমান টাফো নহয় যিখিনি আমাক দিছে আৰু তুমিতো সেইখন কৰিয়ে পাইছা বাৰু সেইকাৰণে তো নাটক যি থাকে মোৰ প্ৰথম সেইকাৰণে বিৰাট টাফ পাইছোঁ আৰু মই আহিবলৈ খুচিৰ কওঁ আৰু আহোঁতে গধূলি হৈ গ'ল তো এতিয়া বাজিছে 6:30 মান বাজি গ'ল তো সোনকালতে যাওঁ তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ নেক্সট ভিডিঅ' হয়তো লগ পাম তো বাই বাই